সকলোকে নমস্কাৰ, মই প্ৰদীপ। আমি যেতিয়াই আনৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰি দিওঁ তেতিয়াৰ পৰাই আমাৰ আনন্দ আৰু সন্তুষ্টি নোহোৱা হৈ যায়। আজি এজন পাচলি বেপাৰীৰ কথা ক'বলৈ ওলাইছোঁ। পাচলি বেপাৰীজনৰ আচাৰ ব্যৱহাৰ খুবেই ভাল। সেই পাচলি বেপাৰীজনে ৰাতিপুৱাৰ ভাগত চুবুৰীয়ে গৈ পাচলি বিক্ৰী কৰে আৰু আবেলি চক এটাত বহি পাচলি বিক্ৰী কৰে। আৰু অফিচৰ পৰা অহা বেছিভাগ মানুহে সেই পাচলি বেপাৰীজনৰ পৰা পাচলি লৈ ঘৰলৈ উভতে। তাৰ লগত এই গ্ৰাহকবোৰৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠিল। সুখ দুখৰ কথা বহুতে শ্বেয়াৰ কৰে। এনেদৰেই সময়বোৰ পাৰ হৈ গৈ আছে। এদিনাখন বৰুৱাই ৰাতিপুৱা উঠিয়ে দেখিলে যে পদূলি মুখত সেই পাচলি বেপাৰীজন। বৰুৱাই পাচলি বেপাৰীজনক ভিতৰলৈ মাতিলে। বেপাৰীজন সোমাই আহি হাতত থকা মিঠাইৰ টোপোলাটো বৰুৱালৈ আগবঢ়াই দি ক'লে, দাদা এইটো লওক। তেতিয়া বৰুৱাই সুধিলে, কি আছে ইয়াত? এইটো অকণমান মিঠাই আছে, লওক। তেতিয়া বৰুৱাই ক'লে, তুমি কিয় মিঠাই লৈ আহিছা আজি? তেতিয়া পাচলি বেপাৰীজনে হাঁহি মাৰি ক'লে, দাদা মোৰ ল'ৰাটোৱে এইবাৰ মেট্ৰিক পৰীক্ষা দিছিল নহয়। যোৱাকালি পৰীক্ষাত তাৰ ৰিজাল্ট দিছে, সি পাছ কৰিছে। সেয়েহে মই আনন্দতে আপোনালৈ মিঠাই লৈ আহিছোঁ। তেতিয়া বৰুৱাই সুধিলে, কিমান পাৰ্চেণ্ট পালে? তেতিয়া পাচলি বেপাৰীজনে ক'লে, মোৰ ল'ৰাটোৱে 52% নম্বৰ পাইছে আৰু সি আমাৰ বংশৰ একমাত্ৰ মেট্ৰিক পাছ কৰা ল'ৰা। সি প্ৰথমৰ পৰাই পঢ়াত ভাল, তাৰ আচাৰ ব্যৱহাৰো ভাল। সি প্ৰত্যেকটো পৰীক্ষাতে সি অকণমান বেছিকৈ নম্বৰ পাই আছে। মোৰ যদি পইচা পাতি থাকিলহেঁতেন তেতিয়াহ'লে মই প্ৰতি বছৰতে মিঠাই খোৱালোহেঁতেন, কিন্তু আমাৰ তেনেকুৱাকৈ পইচা পাতি নাই নহয়। এইবাৰ মেট্ৰিক পাছ কৰাৰ কাৰণে আপোনালৈ অকণমান মিঠাই লৈ আহিছোঁ। তেতিয়া বৰুৱাই ভাবিলে যে আজিৰ যুগত 90-95% নম্বৰ পালেও মাক দেউতাক সন্তুষ্ট নহয়, স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী সন্তুষ্ট নহয়। তেনেস্থলত এই পাচলি বেপাৰীটোৱে মাত্ৰ 52% নম্বৰ পোৱাত ইমান সন্তুষ্টি, মানুহজনৰ যিটো আনন্দ, সেই আনন্দটো বৰুৱাই প্ৰতিটো ছেকেণ্ডত অনুভৱ কৰি আছে। তাৰ বিষয়ে কোৱা কথাখিনি, তাৰ বংশৰ কথা কওঁতে সি ইমান গৌৰৱবোধ কৰি কথাখিনি কৈছে যেন তাতপৰ গৌৰৱেৰে গৌৰৱান্বিত হোৱা পিতৃ এই পৃথিৱীত তেওঁৱেই প্ৰথম। তাৰপিছত বৰুৱাই ক'লে, তুমি অকণমান ৰোৱা, এই বুলি কৈ ভিতৰলৈ গৈ লেফাফা এটাৰ ভিতৰত কিছু পইচা সুমুৱাই লৈ বাহিৰলৈ ওলাই আহি ক'লে, তোমাৰ ল'ৰাটোৰ নাম কি? তেতিয়া ক'লে পাচলি বেপাৰীজনে যে মোৰ ল'ৰাটোৰ নাম বিশাল। তেতিয়া বৰুৱাই লেফাফাটোৰ ওপৰত এটা শুভেচ্ছা বাৰ্তা লিখি, তোমাৰ ভৱিষ্যত ভাল হওক, তুমি ভবা ধৰণে জীৱনত আগুৱাই যোৱা, এনেকুৱা ধৰণৰ শুভেচ্ছা বাৰ্তা এটা লিখি পাচলি বেপাৰীজনে হাতত দিলে। এইখন তুমি ল'ৰাটোক দিবা। তেতিয়া পাচলি বেপাৰীজনে ওলোটা ইফালে সিফালে চাই ক'লে, কি আছে ইয়াত? কি লিখিছে ইয়াত? তেতিয়া বৰুৱাই ক'লে, তুমি ঘৰলৈ গৈ তোমাৰ ল'ৰাটোক দিবা, সিয়ে পঢ়ি শুনাব। পাচলি বেপাৰীজনে খুব আনন্দৰে গুচি গ'ল। তেতিয়া বৰুৱাই ভাবিলে, সঁচাকৈ মানুহৰ সন্তুষ্টি আৰু আনন্দ কেনেকৈ অনুভৱ কৰিব পাৰি। তেওঁ আজিয়ে অনুভৱ কৰিলে, সেই পাচলি বেপাৰীজনৰ মুখত যিটো সন্তুষ্টি আৰু আনন্দ সেইটো লক্ষ্য কৰি পিছ মুহূৰ্ততে ভাবিলে যে, আৰু তেওঁৰ মাক দেউতাকলৈ মনত পৰিল যে মই যেতিয়া 90-95% নম্বৰ পাই পৰীক্ষাবোৰত পাছ কৰিছিলোঁ, কিন্তু মোৰ মা দেউতাও সেই সময়ত এনেকুৱা ধৰণে আনন্দিত হোৱা নাছিল। আজি আমি আনৰ লগত তুলনা কৰি বাৰু আমি আনন্দ বা সন্তুষ্টি লাভ কৰিবলৈ পাহৰি গৈছোঁ নেকি? আমি আনৰ লগত নিজকে তুলনা কৰি নিজকে আমি সৰু বুলি ভাবিব লৈছোঁ। যদি আমাৰ সন্মুখত যিটো আছে, আমাৰ ওচৰত যিটো আছে, আমি যিটো পাইছোঁ, তাতেই যদি আমি সন্তুষ্টি লাভ কৰোঁ, তেতিয়াহ'লে আমি তাত আনন্দ লাভ কৰিব পাৰিম। আমি যদি বৃহৎ চিন্তা কৰি থাকোঁ, তেতিয়াহ'লে আমি আনন্দ আৰু সন্তুষ্টি একোৱেই নাপাম। আমাৰ জীৱনটো
অথলে যোৱা বুলি আমি নিজেই ভাবিবলৈ বাধ্য হওঁ। আজি যেতিয়া আপুনি কাৰোবাৰ লগত 2-4 মিনিট কথা পাতিব, সিহঁতে কোনেও কেতিয়াও আনন্দৰ কথাই নকয়, নিজৰ জীৱনটো যেন দুখেৰে ভৰি আছে এইবোৰ কথাহে ক'ব। আৰু যদি 5 মিনিটতকৈ 10 মিনিট সময় কথা পাতে, হয়তো নিজৰ দুখৰ কথা কৈ কৈ চকুলো মচিবলৈ আৰম্ভ কৰিব। চকুলো মচি আপোনাক দুখৰ বৰ্ণনাবোৰ দিব। কিন্তু তেওঁলোকৰ জীৱনত যেন সন্তুষ্টিয়ে নাই। আমি উদিত সূৰ্যটো কিমান ধুনীয়া বা অস্তগামী সূৰ্যটো কিমান ধুনীয়া, সেইবোৰ চাই আমি আনন্দ কৰিবলৈ কাৰোবাৰ আমি অনুমতি ল'ব লাগিব নেকি? ৰিমঝিম বৰষুণ এজাকত তিতি আমি আনন্দ ল'বলৈ হ'লে কিবা আমাৰ পইচা খৰচ যাব নেকি? আমি যেতিয়া বাথৰুমত গা ধুওঁ, তেতিয়া গান এটা গুণগুণালে আমাৰ মনত কিবা প্ৰতিযোগিতাৰ প্ৰশ্ন আহে নেকি? আমি সেইবোৰকে লৈ আমি আনন্দ অনুভৱ কৰিব নোৱাৰো নেকি? আমাৰ সন্মুখত যি পাইছো, আনৰ লগত তুলনা নকৰাকৈ আমি তাক লৈ সন্তুষ্টি লাভ কৰিলেই আমি আনন্দিত হৈ থাকিব পাৰিম আমাৰ ওৰে জীৱন। আজিলৈ এৰিলো, পুনৰ আপোনালোকক লগ পাম যদিহে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে। আৰু মোৰ এই কাহিনীটো বা মোৰ এই কথাখিনি যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ সকলোকে নমস্কাৰ।